ঐ নয়না ৰচোন ঐ আগত মোৰ কথাটো শুনিলাচোন তই ঐ ছোৱালী ৰচোন শুনিবলৈ কি আছে কথাটো শুনিলা ন তই ছোৱালী ৰচোন মোৰ কথাটো শুনিলাচোন তই ঐ ৰনা তই কথাটো অলপ বুজি পা ন কি বুজি পাব লাগে হা কি বুজি পাব লাগে সন্মুখত হলে মইনা কলিজা এনে বনৰে জখিনি নাই কোৱা মই তেনেকৈ কাকো হ'ব জানো মই তই খালি মোৰ বদনামখিনিহে কৰিব জানো ঐ ৰচোন ৰনা হ'ব দে বিশ্বাস নকৰ নালাগে আৰু এৰি যোৱাৰ বাহানাহে আৰু ইয়াতোৰ হ'ব দে বিশ্বাস কৰিছো নহয় চাইকেলখন লৈ আহোগৈ যা কছে কণী পৰে হিচাপ কৰি বল আৰু শুন মই দিয়া প্ৰতিশ্ৰুতিবোৰ পাহৰি নাযাবি বল ঐ আকৌ বল এয়া 1 নং কাকি সিনিয়ৰ সেকেন্ডাৰী স্কুল এই স্কুলৰ প্ৰধান শিক্ষক হৈছে বিনয় প্ৰসাদ বৰবৰুৱা বিনয় প্ৰসাদ বৰবৰুৱা হৈছে এই স্কুলৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰে এজন ভাল শিক্ষকৰ লগতে কিছু সময়ত সকলোৰে এজন ভাল বন্ধু আৰু কিছু সময় সকলোৰে এজন ভাল অভিভাৱক তেওঁৰ আদৰ্শই সকলো ছাত্ৰ ছাত্ৰীক একোজন ভাল মানুহ হোৱাৰ পথ মুকলি কৰে তেওঁৰ হাতত শেষ হ'ব ধৰা ছাত্ৰ ছাত্ৰীয়েও জীৱন বিচাৰি পায় তেওঁ এনে এজন শিক্ষক য'ত তেওঁৰ মহানতাৰ কথা কৈ শেষ কৰিব নোৱাৰে আহকচোন আমি প্ৰতিশ্ৰুতি কাহিনীটোৰ মাজলৈ সোমাই যাওঁ স্যার বহিছে বহা স্যার এই ফার্স্ট ইয়ার ল'ৰাকেইটা ইহঁতক মই আঁঠু কঢ়াই থৈ আহিছোঁ ইহঁতক আৰু মই চিডিল কৰিব নোৱাৰিছোঁ স্যাৰ আপুনি চাই লওক ৰবা মই গৈ আছোঁ হ'ব ঠিক আছে স্যাৰ ঐ তহঁতে এনে কি মহান কাম কৰিলি যাৰ পুণ্যত তহঁতে আঁঠু কাঢ়িব লগা হ'ল ছাৰ চিঠি কি চিঠি ছাৰ মানে চিঠি লিখিব শিকিছিলোঁ যা ভাল নেদেখি যা আঁঠু কাঢ়ি থাকিলে কলেজৰ ল'ৰা ছোৱালী আঁঠু কাঢ়িলে ভাল দেখি নেকি যা বুলি ক'বলৈহে পালোঁ নাপাত্তাই হৈ গ'ল এনে বাঘৰ আগতেল খোৱা কেইটামান আহিছে নহয় এইবাৰ কলেজলৈ পিছে আঁঠু কাঢ়ি কেনে পালে বা আমাৰ উস্তাদীসকলে এই হ'ব হাঁহিব নালাগে নবছৰে আঁঠু কাঢ়িলে কি হ'ল প্ৰিন্সিপাল ছাৰে আহি আমাক আঁঠু কাঢ়াটো ভুল বুলি ক্ষমা বিচাৰি গ'ল কি ঐ জেগাত দি দিলোঁ নে একদম জেগা মজা হ'ব এইবোৰ পতা লেকচাৰ গৰু ছাগলী আগত দিলেহে ভাল দেখি বা এচা দেখোন তোক জেগাত দিলে তাই আৰে তহঁতে সিহঁতক ছাপৰ্ট কৰি দিলি যে হ'ব মহাশয় এতিয়া সামৰক আৰু ঐ বল বল দীপ আজি ফাৰ্ষ্ট ইয়াৰ মাল পিছ অহা নাই নেকি সেই পিছৰ পিছে আহে আৰু সেই পিছেতো জন্ম হৈ অহাৰ পৰাই কাৰোবাৰ লগত বুকিং হৈ অহাৰ নিচিনা লাগে কি ফটো কথা ক এইবোৰ কথা কৈ মই আশাত চেঁচা পানী নাঢালিবি দেই পিছত এটা ঘূৰি ফুৰা দেখোঁ কাৰণেহে তেনেকৈ কৈছোঁ কোন বে ক'ত সাহস পালে তাৰপিছত ঘূৰিবলৈ সাহস দি থৈছে কাৰণেহে চাগে ঘূৰিব পাৰিছে আবে তাৰ পিছত ঘূৰা অলগদ্ধটো কোন হয় নাম নেজানো এৰা এই ভাস্কৰ আকৌ সেই অলগদ্ধটো ঐ নয়না
ঐ ননা ঐ ৰচোন আগত মোৰ কথাটো শুনি লচোন তই শুনিবলৈ কি আছে হা ইছ দীপালিক ছাৰ যিহে মুছন যা তাইকে চাই থাক তাইলৈ মই চাওঁ বুলি নাই চোৱাও এনেই চাই থাকোঁতে ঘপককৈ চকে চকে পৰি গ'ল কাৰণেহে হয় নেকি সেইকাৰণেহে চকুৱে চকুৱে চাই একে থৰ লাগি ৰৈ গলি মিছা ক'ব খুব জান ন তই ঐ ৰ না ৰ ঐ গোসানী ৰ না তোকনো মই কেনেকৈ সন্তুষ্ট কৰিব পাৰোঁ নাজানো আৰু ঐ ৰ না আৰে এৰা তোৰ আকৌ কি হ'ল জয়শ্ৰী মই সঁচাকৈ বৰ ভাল পাওঁ জাননে এৰা মই জয়শ্ৰীহে সি মোক ক'ব আহিছে জয়শ্ৰীক মই বৰ ভাল পাওঁ এজনীয়েতো মোৰ মূৰটো চুবাইছে সিও আহিছে মোৰ মূৰটো চুবাবলৈ ঐ মোৰ কথাটো শুনি জান শুনিলোঁ গোসাঁই শুনিলোঁ বিয়ালৈ নিমন্ত্ৰণ ভাগ দিবা তুমিয়ে চাগে মোক ভাল নোপোৱা দিয়া সঁচা তই শুনা না দাদাই ফোন কৰিছে তোমাৰ সদায় সদায় ফোন কৰে যে কোন দাদা এতিয়া ৰাখিছোঁ নহ'লে মোক গালি দিব হেই কাটিয়ে দিলে নহয় তোৰ আৰু কাম নাই নেকি ইমান যে চেনি খাই থাক ইছ চেনি খাই কিমান ভাল লাগে মইহে জানো ইছ একেবাৰে জান দাদাই মানে ফোন কৰিছিলে সেইকাৰণে তোমাৰ ফোনটো ৰিচিভ কৰা নহ'ল খং কৰিছা জয়শ্ৰী এনেকৈ কিন্তু লেলাই লেলাই গ'লে ক্লাছ নাপামগৈ দেই জল্দি বৌ বৌ দেহা প্ৰতিশ্ৰুতি দিছোঁ তোমাক কেতিয়াও এৰি থৈ নাযাওঁ ঐ তহঁতকেইজনী মোক এৰি থৈ ইমান বেগেৰে গ'লিগে যে কিয় ৰহৈ তই তোৰ এই 1600 কৃষ্ণৰ লগত কলিচুকৰ একমাত্ৰ আধাজনী হয় জীৱন মৰণ একেলগে থকাৰ প্ৰতিশ্ৰুতি দি আহি থাক আমি যাওঁ বল 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 ৰনা ঐ ৰনা আজি কিন্তু লাৰ্ণিং নপঢ়াওঁ আজি এটা গুৰুত্বপূৰ্ণ টপিকছৰ ওপৰত কথাহে পাতিব আহিছোঁ তোমালোকৰ লগত তোমালোকক কেতিয়াবা আমি শিক্ষকসকলে বহুত বেয়াকৈও ক'ব লগা হয় অথবা কৈছোঁ হয়নে নাই কেতিয়াবা আকৌ জিৰণি সময়ত তোমালোকৰ লগত এজন বন্ধুৰ দৰে হাঁহি ধেমালি কৰোঁগৈ কৰিছোঁনে নাই এতিয়া চোৱা ক্লাছৰ সময়ত মই এজন তোমালোকৰ শিক্ষক হৈ বাকী সময়ত এজন বন্ধু আৰু এজন ভাল অভিভাৱক হৈ থাকিব চেষ্টা কৰোঁ বা আছোঁ হয়নে নাই কাৰণ তোমালোকক একোজন ভাল ছাত্ৰ ছাত্ৰী কৰিব হ'লে কেৱল শিক্ষাই নহ'ব তোমালোকৰ বহু ভাল বেয়া দিশটো চকু দিব লাগিব এয়া মোৰ দায়িত্ব কাৰণ এতিয়া তোমালোক মোৰ কেৱল ষ্টুডেণ্টে নহয় তোমালোকক পঢ়াবও লাগিব সম্পূৰ্ণ চকুও ৰাখিব লাগিব অৰ্থাৎ সম্পূৰ্ণ দায়িত্ব আছে এতিয়া কথাটো হ'ল যে এই সময়কণ তোমালোকৰ আটাইতকৈ বেয়া সময় ইয়াৰ মেইন পইণ্টটো হৈছে প্ৰেম ইয়াৰ কাৰণটো মই বাছি উলিয়াইছোঁ মই পৰ্যবেক্ষণ কৰি দেখি আছোঁ তোমালোকে কাৰোৱে কেৰিয়াৰ গঢ়াৰ চিন্তাটো কাৰোৱে নাই কেৱল গোটেই সময় প্ৰেমত মজি আছে আৰু এইটো স্বাভাৱিক এইটো বয়সত তোমালোকৰ জীৱনলৈ প্ৰেম অহাটো স্বাভাৱিক কথা এইটো অস্বাভাৱিক বুলি মই নকওঁ কাৰণ বহাগত বিহু নেপালি শাওণত পতাটো অৰ্থ নাই তোমালোক সৰুকালৰ ছাত্ৰ ছাত্ৰী গতিকে খুব স্বাভাৱিক কিন্তু ৰিচেণ্টলি হ'লে কি কৈছে যে তোমালোকৰ এই বয়সটো কৈছে ধুমুহা আৰু পীড়নৰ কাল কিন্তু মই তেওঁ অলপ বেছিকৈ কৈছে বুলি ভাবোঁ চবৰ কাৰণে ধুমুহা আৰু পীড়নৰ কাল নহয় যিয়ে নিজকে ছেফ কণ্ট্ৰলটো কৰিব পাৰে এইখিনি সময়ত আপ টু 90 নিয়ন্ত্ৰণত ৰাখিব পাৰে তেওঁৱে জীৱনটো সুন্দৰ বা সুন্দৰকৈ জীৱনটো গঢ়িব পাৰে আৰু যিসকলে কেৱল প্ৰেমটোকে লক্ষ্য হিচাপে লৈছে বেলেগ একো কথা দেখা নাই কেৱল প্ৰেমটো দেখি আছে তেওঁলোকৰ কিন্তু জীৱন অচলে যাব মানুহ হ'ব নোৱাৰে আৰু সেইটোতে মই খুব বেছি দুখ পাই আছোঁ তোমালোকৰ এতিয়া অকণমান ভূমিকা দেখিলে তোমালোকৰ শব্দটো মুখত আহিয়ে যায় আই লাভ ইউ প্ৰেম প্ৰেম হৈ যায় কি কৈ আছ দীপালীয়ে কিন্তু বৰ সুন্দৰ কথা এটা কৈছে প্ৰেম হৈ যায় কিন্তু হ'ব দিব নালাগে কাৰণ এই সময়কণ তোমালোকে প্ৰেমক গুৰুত্ব দিয়া সময় নহয় এই সময়কণ তোমালোকে পঢ়া শুনা কৰা সময় কাৰণ প্ৰেম শব্দটো যিমান সৰু সি কিন্তু সিমান সহজ নহয় কিন্তু হ'ব দিব নালাগে
তুই কেইটালৈ চা ঐ ইয়াত ভাস্কৰ কোনটো মই কোৱাচোন ঐ অলপ এইফালে কিয় সি নাযায় তোমাক মাতা নাই নহয় তাকহে মাতিছো তাকে মাতিছা কিন্তু সি নাযায় কিবা ক'ব লগা থাকিলে ইয়াতে কোৱা পাৰিবা নহয় মই এই কলেজৰ কোন হয় হয়তো তুমি জানো দিয়া তুমি জেনেৰেল সেক্ৰেটাৰী বুলি অহাৰ পৰা বহুত শুনিলো হয়তো তোমাৰ মুখত ঐ শুনা এখন কলেজত প্ৰেমিক প্ৰেমিকা একেলগে বহি লিলিমাই কৈ থকা লিলিমাই চেণ্টাৰ নহয় আৰু এই ভাস্কৰ তই পাৰিলে নয়নাৰ পৰা অলপ দূৰত থাকিবি কিয় তোমাৰ কিবা প্ৰব্লেম হৈছে নেকি মানে আমাৰ বছ অলপমান জ্বলে ন অ হয়নে পিছে জ্বলিবলেনো সি তাৰ কোন ফালৰ পৰা কি হয় মানে তাইক মই ভাল পাওঁ ন বেলেগৰ লগত দেখিলে কিবা এটা ভাল নালাগে আপোনাৰ একপক্ষীয় ভাল পাওক মই সন্মান জনাইছো যদি মোক ইমানে ভাল পায় তেনেহ'লে মোৰ বিচাৰিলে মই ভাল পাম ঐ আহ বল 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 বৰ বেছি ভাল নকৰিলে মোক চিনি পাবলৈ বহুত বাকী আছে ঐ বল 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 ইহঁতক মই চাই ল'ম ছাৰ 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 শুনকচোন দীপালী কিবা ক'বা ছাৰ কিবা কম মানে মায়ে আপোনালৈ কিবা এটা দি পঠাইছে মোলৈ এইখন লওক এইখন আকৌ কি লাজ লাগে ক'বলৈ আপুনি খুলি পেলাই পঢ়ি চাব মই আহিছোঁ দেই কি বা দি থৈ গ'ল হ'ব পাছত চাই লওক ঐ ৰচোন ঐ ৰনা কিয়নো ইমান স্পীডত গৈছ ৰনা ঐ ইয়াৰ আজি কি হ'ল জানো জানো কলেজতো আজি এনেকেই আছে ঐ কৈছোনে তোক কি হ'ল ক আই কি হলো তোৰ কেলে ইমান খং কৰি আছ মোৰ ভাল লগা নাই কিয় আজি ৰঞ্জিতে মানে তেনেকে কোৱা কাৰণে ভয় লাগে মোৰ তোক হেৰুৱাব লগা হয় বুলি আৰু আজি ছাৰে কি কৈছে শুনিছ নহয় ইছ একেবাৰে চাওঁ হাতখন প্ৰতিশ্ৰুতি দিছোঁ যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে তোৰে হৈ থাকিম বোলো হ'ব নেকি কিমাননো আৰু প্ৰতিশ্ৰুতি নিদিয় নহয় এইটোহে এৰি যাম বুলি ইমান ভয় কৰি থাকে সেইকাৰণে যিমান পাৰো সিমান প্ৰতিশ্ৰুতি দি ভয় ভাঙি থাক ঐ বল 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 মই শেষ তোমাৰ আহি থাক পেডিয়ালে মাৰি 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 এই ভাই তই এইখন ভগা জেগাখন পেলাও কিমানো এইখনকে চলাই থাকিবি বেগ মাৰ পৰি থাকিম এতিয়া তইতো আজি নয়নাক প্ৰপ'জ কৰিবি কেনেকৈ কৰিবি দেখাচোন অকণমান মোক আই লাভ ইউ নয়না এনেকৈ ভাল লগা নাই অকণ মুখত ইম'চনটো ৰাখিবি আকৌ আই লাভ ইউ নয়না এনেকৈ নহ'ব অলপ বেলেগতকৈ বেলেগ কৰ ন যাতে তাই তোৰ প্ৰেমত নপৰোঁ বুলি ভাবি থাকিলেও পৰি যায় নয়না এটি দুটি কৰি 10টি সন্তান এই 10টি সন্তানত তুমি মাক মই দেউতাক হ'ব খোজো নয়না তই সেইখন সংসাৰ কৰিবি নে ফাৰ্ম খুলিবি ধেত কলেজ দেৰি হ'ব যি হয় পিছত দেখা যাব বল ছাৰ মাতিছিলে দীপালী আহা তুমি মোক এইখন কি দিছিলা তোমাক মই কি সুধিছো ঘৰৰ মানুহ মাতিম নে নালাগে ছাৰ ভুল হৈ গ'ল মাৰ নাম কৈ চিঠিখন মোক কিয় দিছিলা মায়ে তোমাক কৈছে নেকি মোক জোঁৱাই কৰিম বুলি নহয় ছাৰ মোৰ যে আপোনাক ভাল লাগে সেইকাৰণে মাৰ নামটোকে লৈ আপোনাক চিঠিখন দিলোঁ আৰু মায়েও আপোনাক জোঁৱাই হিচাপে বিচাৰি বুলি কৈছোঁ এইবাৰলৈ মাফ কৰিলোঁ আৰু যাতে এনেকুৱা ভুল নকৰা এতিয়া যোৱা ছাৰ ৰিপ্লাইটো দিব মই তোমাক কি কৈছোঁ তাইক ৰিপ্লাই দিব লাগে
নয়না আচলতে তোমাক মই সঁচাকৈ বহুত ভাল পাওঁ আই লাভ ইউ অভদ্ৰ কথা ক'লে বুজি নাপাওঁ আৰু যদি মোৰ পিছত লাগি থাকিলি নহয় হাত উঠাই তই ভাল কাম নকৰিলি ঐ বল নয়না তই তাক চৰটো মাৰি ভাল কাম নকৰিলি নেকি নাই কৰা বেয়া কাম ভালেই কৰিছে তাই এই বাদ দে ঐ ৰচোন ঐ ৰৈ দে এই লম্পটো কিন্তু তহঁতৰ পিছত বৰ বেয়াকৈ লাগিছে দেই লাগি থাকিব দে কাম নাইকিয়া কৰবাৰ কোনে যে এইটোক জিএছ উঠালে আৰু হয় দে কোনোবা দিনা যেন তাক মই এৰা হ'ব নেকি বোপাই তাক যি কৰিব লাগে কৰিব দে তাৰ কথাত গুৰুত্ব নিদিলেই হ'ল তই ঠিকেই কৈছ ভোকা কুকুৰে ভোকে থাকিব বাদ দে সেইবোৰ সি মোৰ মা দেউতাক কিবা লগাই বুলিহে মোৰ ভয় লগাব দেচোন তাক তাৰ নাম নেজানো এৰা দে বল দেৰি হ'ব নহ'লে বল ছাৰ সোমাব পাৰিমনে হা ছাৰ মাতিছিলে অঁ কওকচোন ছাৰ ৰঞ্জিত তুমি কলেজৰ জিএছ তুমি যিবোৰ কাম কৰি আছা সেইবোৰ কিন্তু শোভা নাপায় তোমাক বহুতবাৰ ৱাৰ্ণিং দিছোঁ এইবোৰ কাম নকৰিবা তুমি কিন্তু অকণো সলনি হোৱা নাই ইয়াৰ পিছত সলনি নহ'লে কিন্তু মই গাৰ্জেন মাতি পঠিয়াই দিবলৈ বাধ্য হ'ম মোৰ কথাটোতো জানাই মই যিটো কওঁ সেইটো কৰোঁ ছাৰ আজিৰ পৰা নকৰোঁ গাৰ্জেন নেমাতিব ছাৰ এনেকুৱা প্ৰতিশ্ৰুতি তুমি আগতেও দিছা তোমাৰ এই প্ৰতিশ্ৰুতিৰ ওপৰত মোৰ কোনো ভৰসা নাই বহুত ক'লোঁ তোমাক তুমি কিন্তু সংস্কাৰ হোৱাৰ লক্ষণ মই দেখা নাই যোৱা যি কৰা কৰিবা এনেদৰে লাহে ধীৰে সময়বোৰ পাৰ হৈ গৈ থাকিল আৰু বছৰো শেষ হ'ব আৰু হঠাৎ ভাস্কৰৰ জীৱনলৈ নামি আহিল এজাক প্ৰেমৰ ধুমুহা আহকচোন পৰৱৰ্তী খণ্ডলৈ আগুৱাই যাওঁ ঐ ৰচোন ঐ নয়না ৰচোন আচলতে তোৰ হৈছে কি ইহঁতৰ আকৌ কি ৰচোন নাজানো মোক বুজাই কচোন আচলতে তোৰ হৈছে কি ৰচোন কিমান ক'ব লাগে হা মই আৰু তোৰ লগত থাকিব নোৱাৰো কিন্তু কোনো কিন্তু নাই মই তোৰ লগত থাকিব নোৱাৰো মানে নোৱাৰো আৰু মোক ডিস্টাৰ্ব নকৰিবি তাৰমানে তই দিয়া প্ৰতিশ্ৰুতি মোৰ মিছা আছিল ভাবিব পাৰ কি ভাবিব পাৰ মিছা প্ৰতিশ্ৰুতিৰে হৃদয়ৰ লগত খেলিব কিয় আহিছে কিয় নিচিঞৰিবি অভদ্ৰ কৰবাৰ ঐ ৰচোন শুনচোন ভাস্কৰ ঐ ৰচোন ঐ নয়না তই তাক কেনেকৈ ক'ব নালাগিছিল কেনেকৈ নকৈ কেনেকৈ ক'ব লাগিছিল হা চা যিমানে নহয় সি তোক ভাল পায় ন তই বুজি পাৱ অলপ আৰু তই ইমান সলনি কেনেকৈ হলি মই একো সলনি হোৱা নাই আৰু এইটো বিষয়লৈ কথা নাপাতিলে মই ভাল পাওঁ ইহঁতৰ যে কি হ'ব
ইয়াত আছে এইবিলাক কৰি আছে ঐ উঠোন উঠোন কি হ'ল তোৰ এইফালে তই বলিয়া হলি নেকি সেই এজনী ছোৱালীৰ তই মদ খাইছ ঐ ক'বলৈ সহজ কাৰোবাক পাগলৰ দৰে ভাল পায় হেৰুৱাৰ কষ্ট কিমান বুজিবলৈহে টান সেইবুলি তই মদ খাবি চা জীৱনটো ধ্বংস কৰি নলবি আগত আহিছে এক্সাম আহিবলৈ দে এক্সাম নিদিওঁ এক্সাম মোৰ মন নাই নিদিওঁ জানমনি এৰি গুচি ইয়াক মানে কৈ মোক নয়না ভাস্কৰৰ লগততো ব্ৰেকআপ হ'ল নেকি কিয় লাগে তোক নহয় কালি সি মদ খাই যিখনে ভাওনা কৰিছে কি সি মদ খাইছে তয়ো গম পাও পাও কালি মোক কি কৈছিল তেনেহলে তই মোক কিয় কোৱা নাই কিয় কালিতো তই নিজে কৈছিলি এই বিষয়ে একো নকবলৈ তাক আজি মই এইজনীৰ আকৌ কি হ'ল ঐ ৰচোন কওক ছাৰ তুমিতো গাধ ল'ৰা এটা নহয় চাৰ্টিফিকেট পাই আহিছা কিন্তু তোমাৰ কথা মই বহুত শুনিছোঁ তুমি বহুত সলনি হৈ গ'লা আৰু পঢ়া শুনাৰ প্ৰতি তোমাৰ অকণো মন কাণ নাই এতিয়া শুনা এতিয়া প্ৰেমৰ প্ৰতিশ্ৰুতি লোৱাৰ সময় নহয় এতিয়া জীৱন গঢ়াৰ সময় গম পাইছা আৰু নহয় না তোমাক কৈছোঁ জীৱনটো একেলগে থাকিম তেনেকুৱা প্ৰতিশ্ৰুতি দি পেলাই সময়টো কটোৱাৰ সময় এইটো নহয় নেকি সঁচা অৰ্থত যদি নিজকে গঢ়ি ল'ব পাৰা একেলগে থাকিবলৈ মানুহ জীৱনত বহুত পাবা জীৱন গঢ়া বুজিবলৈ নয়না পাতিছে তোমাৰ মনৰ অৱস্থাটোৰ কথা মই গম পাইছোঁ নয়না কিন্তু দৃঢ় হৈছে সেইদিনা মোৰ ক্লাছটো হৈছে তাই কিন্তু দৃঢ় হৈছে নিজকে প্ৰতিষ্ঠা কৰিব ভালকৈ পঢ়া শুনা কৰিব তেওঁ দৃঢ় হৈছে আৰু তোমাকো কৈছে তুমিও দৃঢ় এইবোৰ কৈছোঁ নহয় এইবোৰ কৰিবলৈ সময় যথেষ্ট পাব জীৱনত দুইজনে ভালকৈ প্ৰতিষ্ঠিত হোৱা তোমালোকৰ অভিভাৱকসকল যদি সন্মত হয় প্ৰেমৰ অন্তিমটো কি বিয়া হয় নহয় যদি তোমালোক দুইজন প্ৰতিষ্ঠিত হ'ব পাৰা তোমালোকৰ অভিভাৱকসকলৰ সন্মতি থাকে তোমালোকে ভবামতেই জীৱনটো আগবাঢ়ি যাব হয় নহয় নে মই মিছা কথা কৈছোঁ আজিৰ পৰা মই সেইমতে কৰিবাতো মই কোৱা মতে সকলোকে কৈছোঁ ছাৰ আমি প্ৰতিশ্ৰুতি দিছোঁ বৰ বেছি একো হ'ব নোৱাৰিলেও আমি ভাল মানুহ এজন হ'ম ঠিক আছে থেংক ইউ
তই মদ কিয় খাইছিলি? তই তেনেকৈ কিয় কৈছিলি? তেনেকৈ কোৱা কাৰণে খাইছিলোঁ। কি যে হ'ব নহয়, তই মানে মোক অকণো বুজিয়ে নাপালি। আৰু শুন চবে, আমি আমাৰ প্ৰতিশ্ৰুতি সদায় ৰাখিম। আৰু ময়ো তোৰে হ'ম। আৰু তাইও তোৰে হ'ব। কিন্তু আমি এতিয়া চবেই ৰিজাল্ট ভাল কৰি ভাল মানুহে দেখুৱাব লাগিব, হ'বনে? হ'ব হ'ব। এতিয়া ব'ল, তই আকৌ তেনেকৈ নকবি আৰু। ঐ আৰু মই, তই চেনিকে খাই থাক আকৌ। হ'ব দে, খাই থাক। খা আমি যাওঁ। এই সময়কণ প্ৰেমত প্ৰতিশ্ৰুতি দিয়া আৰু প্ৰতিশ্ৰুতি লোৱাৰ সময় নহয়। এতিয়া সময় মাথো জীৱনৰ লক্ষ্যত উপনীত হ'বৰ বাবে প্ৰতিশ্ৰুতি লোৱাৰ সময়। কাৰণ এই সময়কণত প্ৰেমত প্ৰতিশ্ৰুতি ল'লে ভৱিষ্যত জীৱন অন্ধকাৰ দিশে গতি কৰিব পাৰে। যদি এই সময়কণত নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে প্ৰতিশ্ৰুতি লোৱা হয়, তেনেহ'লে ভৱিষ্যত জীৱন পোহৰ হোৱাৰ লগতে তেনেকুৱা হাজাৰ প্ৰেম আপোনাৰ জীৱনত সদায় থাকি যাব।